নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গমে পাইছে যে ৩২,৬89টা পদ ৰিলিজ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে এইবাৰ কি ডকুমেণ্টৰ বিশেষ প্ৰয়োজন হ'ব আৰু কি ডকুমেণ্ট একচেপ্ট কৰিব বা নতুনকৈ কি ডকুমেণ্ট উলিয়াব লাগিব, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেই ফুল প্ৰচেছ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভিডিঅ'টো খুব প্ৰয়োজনীয় আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু ইতিমধ্যে অসম চৰকাৰৰ পৰা ৩২,৬89টা পদ ৰিলিজ কৰা হৈছে। ইয়াত আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট, হেল্থ ডিপাৰ্টমেণ্ট, আপোনাৰ গ্ৰেড 3, গ্ৰেড 4, PNRD বহুকেইটা বিভাগতে আপোনালোকৰ বহুত হেজাৰ পদ ওলাইছে। কিন্তু আপোনালোকে এই পদসমূহত এপ্লাই কৰিবলৈ হ'লে এইবাৰ চৰকাৰে এটা নতুন জাননী প্ৰকাশ কৰিছে। সেই জাননীটো হৈছে যে আপোনালোকৰ যিকোনো কাষ্ট চাৰ্টিফিকেটসমূহ অনলাইন যোগে উলিয়াব লাগিব। আপোনালোকৰ এইবাৰৰ কাষ্ট চাৰ্টিফিকেটসমূহ অনলাইন যোগে উলিওৱা হ'ব লাগিব, মানে ডিজিটেল মাধ্যমৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। OBC, SC, ST কেণ্ডিডেটৰ চাৰ্টিফিকেটৰসমূহ এতিয়াৰ পৰা কোনো ধৰণ চৰকাৰী কামত মান্য নহ'ব। মানে আপোনালোকৰ আগৰবিলাক আপোনালোকে ডিজিটেল উলিয়াই লওক। আপোনালোকৰ এতিয়াও হাতত টাইম আছে, 2 মাহ টাইম আছে। আপোনালোকে এই 2 মাহৰ ভিতৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটসমূহ অনলাইন যোগে, ডিজিটেল যোগে আপোনালোকে উলিয়াই লওক। যিহেতু আপোনালোকৰ ইতিমধ্যে গমে পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন যেতিয়া প্ৰথমতে অফলাইন আছিল, এতিয়া অনলাইন মাধ্যম বা ডিজিটেল মাধ্যমৰ দ্বাৰাই একচেপ্ট কৰা হয়। সেনেকৈ এইবাৰো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন অনলাইন মাধ্যমেৰে উলিয়াব লাগিব। আৰু আপোনালোকৰ অনলাইন মাধ্যমৰে কাষ্ট চাৰ্টিফিকেটখন তেওঁলোকে চিলেক্ট কৰিম বুলি কৈছে। আপোনালোকৰ হাতত টাইম আছে, আপোনালোকে এতিয়া উলিয়াই লওক কাষ্ট চাৰ্টিফিকেটখন অনলাইন মাধ্যমেৰে। বাকী আপোনালোকে গমে পায় কি ডকুমেণ্ট লাগিব। যিহেতু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিমান আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে সেইখিনি ডকুমেণ্ট লাগিব। মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট এইটো হ'ব, যদি আপুনি OBC, SC, ST হয় তেতিয়াহ'লে আপোনালোকে বা MOBC হয়, আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে অনলাইন কাষ্ট চাৰ্টিফিকেটখন উলিয়াই লওক। যেনেকৈ আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেট ওলাইছিল, তেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট উলিয়াইছে, সেনেকৈয়ে এইবাৰো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটো অনলাইন দিব লাগিব। গোটেই 32,000 ভেকেঞ্চিটোতে এনেকুৱা নহয় যে 10-12 হাজাৰ ভেকেঞ্চি ধৰি লওক গ্ৰেড 3, গ্ৰেড 4তে লাগিব, সেনেকুৱা নহয়। আপোনালোকৰ পুলিচ বিভাগৰ পৰা গোটেই যিমানখিনি 32,689টা পদ আছে, গোটেইখিনি পদতে যদি আপুনি OBC, ST, SC বা আপোনালোকৰ MOBC হয় তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব ডিজিটেল মাধ্যম যোগে ওলোৱা। যিহেতু এতিয়াৰ পৰা হয়তো আপোনালোকৰ আগৰ নিচিনা হাতেৰে লিখা কাষ্ট চাৰ্টিফিকেটখন হয়তো নাথাকিব, কাৰণ যিহেতু জাননীটো হৈছে এইটো 90% এইটো সত্য নিউজ। আৰু আপোনালোকে যদি উলিওৱা নাই অতি শীঘ্ৰে উলিয়াই লওক। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি কিবা জানিবলগীয়া থাকে তলত কমেণ্ট কৰি সুধিব পাৰে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।